হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি বনাবলৈ লৈছোঁ ব্ৰেডৰ এটা টেষ্টি আকৌ ৰেচিপি। তাৰ বাবে মই ইয়াত এপোৱা গাখীৰ লৈছোঁ। গাখীৰখিনি মই গৰম হ'বলৈ দিছোঁ আৰু অন্য হাতে মই এটা গেছত দি থৈছোঁ এয়া চেনি পানীখিনি মই আঠাটো ওলাবলৈকে দিছোঁ। এই চেনি পানীখিনি যেতিয়ালৈকে আঠা নোলায় মই তেতিয়ালৈকে লৰাই পিনি মই এনেকৈ গৰম কৰি থাকিম। আৰু এইপিনে মই গাখীৰ গৰম কৰিছোঁ। এই গাখীৰৰ ওপৰত মই দিম ইয়াত পাউডাৰ গাখীৰ। মই আমুল স্প্ৰে পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অন্য বেলেগো পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰিব। এইটো আমুল গাখীৰ দিলে মানে আমুল স্প্ৰেটো যিটো দিয়া হয় সেইটো টেষ্টিটো বেছি হয়। সেইকাৰণে মই এচামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ আৰু আধা দিছোঁ, 4 চামুচ আধা। মই এইখিনি পূৰা লৰাই পূৰা ডাঠ হোৱালৈকে সিজাম। এনেকৈ সিজাই যাম। আৰু মই ইয়াত দিম এটা ইলাইচি। এয়া মই দিছোঁ ইয়াত ইলাইচি গুড়ি কৰি দিছোঁ। আকৌ লৰাই থাকিম এনেকৈ যেতিয়ালৈকে ইয়াৰ হেৰিটো ওলায়, ক্ৰীমখিনি ওলায়, তেতিয়ালৈকে মই লৰাম। মোৰ এইখিনি প্ৰায়ভাগ হৈয়ে গৈছে আৰু অকণমান কৰিলেই হ'ব। এনেকৈয়ে কৰিব লাগিব, এনেকৈ লৰাই। আৰু এইপিনেও মই চেনি পানীখিনি মই উতলাই থৈছোঁ। এইখিনি এনেকৈ লৰাই যাতে তলত লাগি নধৰে তেনেকৈ। মোৰ এইখিনি প্ৰায়ভাগ হৈ গৈছে। এইখিনি হৈ গ'ল। এতিয়া মই ব্যৱহাৰ কৰিছোঁ ইয়াত এখন কেৰাহীত দিম মই ৰিফাইন তেল। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই এইখিনি গৰম হ'বলৈ দিম। মই এতিয়া তেলত এপিচ এপিচকৈ ব্ৰেড ফ্ৰাই কৰি ল'ম। মই এনেকৈ ফ্ৰাই কৰি ল'ম পূৰা কৰকৰীয়াকৈ। এই দুপিচ মোৰ হৈ গৈছে। ইয়াত মই এই দুপিচ মই এই চেনি পানীখিনিত ডুবিয়াই দিম। ইয়াত যিখিনি চেনি পানী মই কৰিছোঁ ইয়াত মই ডুবিয়াই দিম। মোৰ এইখিনি মই চেনি পানী দিয়া হৈ গৈছে। মই নমাই থৈছোঁ। এইখিনি গোটেইখিনি হৈ গ'ল।
এইখিনি মোৰ হৈ গ'ল। মই এতিয়া ইয়াত ব্যৱহাৰ কেনেকৈ কৰিম এইখিনি আপোনালোকক দেখাম, আপোনালোকে চাই যাব। ইয়াত মই পাতিছোঁ এখন ট্ৰেখনৰ ওপৰত মই দিম ইয়াৰ এনেকৈ পিছে পিছে ব্ৰেড। এই ব্ৰেডখিনিৰ ওপৰত মই ইয়াৰ অলপ দি যাম এনেকৈ। এইখিনি মোৰ দিয়া হৈ গৈছে অলৰেডি। ইয়াৰ ওপৰত মই দিম এখন আকৌ ব্ৰেড। এনেকৈ